Guys, Mommy's Life one টা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই থব। তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকৰ সৈতে নটিফাই হৈ থাকিব। আজি ভিডিঅ'টোত আপোনালোকে কেনেকৈ ঊলৰ হৰাই ঢাকনি গাঠে হেতু শিকিব পাৰিব। আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ আৰু কোনে কোনে একেবাৰে নাজানে হৰাই ঢাকনি গাঠিব তেওঁলোকৰ বাবে ভিডিঅ'টো সহজ হ'ব বুলি মই ভাবিছোঁ। চাওঁ ভিডিঅ'টো কেনেকুৱা লাগিলে শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমাক ঊল গাঠিবৰ কাৰণে আমাক লাগিব ফাৰ্ষ্টতে এটা ঊলৰ গোল্লা। এইটো নেচা সূতা আছিলে কিন্তু মই এনেকৈ বনাই ল'লোঁ গোল কৰি আৰু এডাল কুৰ্চা। ফাৰ্ষ্ট অফ অল আমি ঊলখিনি এনেকৈ হাতত মেৰিয়াই ল'লোঁ। হাতত মেৰিয়াই লৈ এনেকৈ এটা গাঁঠি দি পিনি ইয়াত আঙুলিত এনেকৈ ভৰাই এইটো কৰি ল'ব ফল। মই ইয়াতে 4 প্লাই ঊলটো ব্যৱহাৰ কৰিছোঁ। নহবা আপোনালোকে যদি ওচৰত শিকিবৰ কাৰণে 2 প্লাই ঊল আছে তেনেহ'লে 2 প্লাই ঊলটোকে দুডলীয়া কৰি ল'ব। তেতিয়াও আপোনালোকে সহজ হ'ব কৰিবৰ কাৰণে। তাৰপিছত এনেকৈ কুৰ্চাটো এনেকৈ গাঁঠিটো দি পাক খুৱাই ইয়াৰ মাজেদি কুৰ্চাডাল ভৰাই আৰু থকা ৰছীডাল টানি এনেকৈ শুৱাই আনিব। এতিয়া আপোনালোকে একেদৰেই তাৰ ওপৰত আকৌ এনেদৰে কৰি যাব। এনেকৈ এটাৰ পিছত এটাকৈ এনেকৈ 8টা মই টোটেল কৰি ল'ম। এতিয়া মোৰ টোটেল 8টা কৰি হৈ গ'ল। তাৰপিছত এডাল এবাৰ পাক খুৱাই য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তাত এবাৰ ভৰাই দি আকৌ তাৰ হাকুটাডালত সিফালে থকা ৰছীডাল টানি লৈ এতিয়া দুডাল ইয়াত কুৰ্চাডালত সোমাই আছে আৰু এতিয়া যোনডাল সূতা আছে সেই সূতাডাল ভিতৰলৈ টানি দিছোঁ। তাৰ পাছত আকৌ এবাৰ এইটো গাঁঠি দিলোঁ। এতিয়া আমাৰ এটা কলি ইয়াতে হৈ গ'ল। তাৰপিছত আমি 3টা গাঁঠি দি এডাল দীঘল কৰি যাম। দেখিছেনে আপোনালোকে ইয়াৰ এই ৰাউণ্ডটোৰ ভিতৰত আমি তিনিটা এনেকৈ গাঁঠি দিয়াৰ পিছত আকৌ এনেকৈ কলি বনাম। আমি টোটেল 7টা কলি বনাম। চাওকচোন আপোনালোকে। এতিয়া 3টা গাঁঠি দি হৈ গ'ল। আকৌ এবাৰ সূতাডাল পকাই ইয়াৰ থকা মাজৰ ৰাউণ্ডটো দি আকৌ সূতাডাল ভৰাই আকৌ এনেকৈ কলি বনাই ল'ম। আকৌ এডাল এনেকৈ ভৰাই দিলোঁ। এনেকৈ 3বাৰ পকাম আমি। তাৰপিছত কলি বনাই যাম। চাওক এটা কলি হৈ গ'ল। হৈ যোৱাৰ পিছত আমি আকৌ 3টা গাঁঠি দি আনটো কলি ষ্টাৰ্ট কৰিব লাগিব। ফাৰ্ষ্ট এটা গাঁঠি তাৰপিছত আৰু 2টা গাঁঠি দিলোঁ। দিয়াৰ পিছত আকৌ কলিটো আৰম্ভ কৰিব লাগিব বেলেগ এটা। এতিয়া মই লাষ্টৰ 7 নম্বৰৰ কলিটো বনাবৰ কাৰণে পকাই আছোঁ সূতাটো আৰু এয়া আমি মই গাঁঠিটো দিয়া হৈ গ'ল আৰু এতিয়া মই গাঁঠিটোৰ পিছত এইটো জইন দিব লাগিব। এতিয়া গাঁঠি দিবৰ কাৰণে মই তাৰ অপজিটত যিটো খালী জেগা আছিলে যোনখনৰ পৰা আৰম্ভ কৰিছিলোঁ সেইখনত কুৰ্চাডাল ভৰাই ভিতৰৰ সূতাডাল টানি আনিলোঁ আৰু একেদৰে ইয়াত 3টা গাঁঠি দি ওপৰলৈ লৈ গ'লোঁ আৰু ইয়াৰ কলিখিনি আকৌ আৰম্ভ কৰিলোঁ। কিন্তু ইয়াতে কলিখিনি এটা দিছোঁ আৰু তাৰ এটা এৰি এটাকৈ দুটা দি গৈছোঁ। মানে ফাৰ্ষ্টতে এটা দিছোঁ তাৰ পিছৰ খালী ঘৰটোত 2টা দিছোঁ। তেতিয়া ইয়াতে এটা ষ্টাইল উঠিব। ষ্টাইলটো কেনেকুৱা লাগিছে আপোনাক ক'ব। মই এইটো বনাম বুলি ভাবিছোঁ। এয়া চাওক মই য'ত 2টা কলি দিছোঁ তাতে কৰিছোঁ। এটা অলৰেডি কৰা হৈ গ'ল আৰু ছেকেণ্ডটো আৰম্ভ কৰিছোঁ। দেখিছেনে আপোনালোকে? ধৰিব পাৰিব চাগে। 2টা আৰম্ভ কৰিছোঁ। তেতিয়া আপোনালোকে এই ওপৰত দিয়ে ষ্টাইলটো দেখিব। এতিয়া যিহেতু মই বেলেগ এটা কালাৰ দিম ইয়াতে অৰেঞ্জ আৰু হোৱাইট দিম সেইটো কাৰণে মই হোৱাইট কালাৰটো ৰেডডালৰ লগত ফাৰ্ষ্টতে গাঁঠি দি ল'লোঁ। তাৰপিছত ছেম আগৰ দৰে
আৰম্ভ কৰি গৈছোঁ ফাৰ্ষ্টতে ইটোৰ পাহি যোৱাৰ পৰা আৰম্ভ কৰিছিলোঁ তাত গাঁঠিটো দি ল'লোঁ গাঁঠিটো দিয়াৰ পিছত আকৌ গৈছোঁ আৰু আগৰ নিচিনাকৈ এজ কৰি গৈছোঁ চাওকচোন এতিয়া মোৰ কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন ফাৰ্ষ্টতে অৰেঞ্জ তাৰপিছত হোৱাইট তাৰপৰা অৰেঞ্জ আৰু লাষ্টত একেবাৰে শেষৰকণ হোৱাইট দি দিছোঁ আৰু আপোনালোকে গাঁঠি মাৰিবৰ বাবে ফাৰ্ষ্টতে দুটামান গাঁঠি দি দিব চাওকচোন এইটো চাওক ফাইনেল লুক আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু ভালেই লাগিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল